এই গাইছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি এতিয়া আমি দুয়োতে মুখখন দেখোঁ না দেখাই আছা? ঐ হাই দিছি দিয়ক। আমি দুয়োতে জাগৰাৰ সভাত যাই আছোঁ। এতিয়া আমি একে আকলা আকলি যাওঁ, আপোনালোককো অলপ দেখা বুলি ভাবিছোঁ। তো এতিয়া যাওঁ বলক। সভা আহি পেলাই এতিয়া অলপ সভাখন চাই লওক এখন সভা। এফালে এলা লাইট আছে, এফালেও লাইট আছে। তো যাওঁ অলপ এফালেও এলাহান দিছি ধুনীয়া লগা কৰিছে। এফালে দোকান পোহাৰগিলা আছে গোটাই ম'ম' চাওমিন, ইফালেও আছে দোকান চোকান। আপোনালোকে চাই থাকক, ব্লগটো কণ্টিনিউ কৰি থাকক। এইটো এটা দিছে ইয়াতে ধুনীয়াকৈ পানীটো কাৰেণ্টত ধুনীয়া কৰিছে। এইটোৱে নহয় মাছো দিছে চাৰ, এটা মাছ সভাই কি যাব, কি সভা পূজা কি যাব, চবতে বেলেগ কিবা থকা নাথাক। এইটো কিন্তু লাগবই চেল্ফি পইণ্ট। মোৰ দুটামান ফটো উঠি ল'ম ৰ'ব। নাইয়ে গাই সেইকাৰণে আপোনাক হ'লেও ঘূৰি আছোঁ কাৰণে বস্তুগিলা চাই আপোনালোকক দেখা চাওঁ। এলাহান সৰু ছোৱালীৰ খেলনাৰ দোকান এচি বা 2000 টকাও দিয়া কৰিছে দেখোন হে। এইটো খেলনাৰ ভিতৰে হেৰি আৰু ধুনীয়া ধুনীয়া বস্তুবিলাক বনাই আছে। আপোনাৰ কাষে এইটো এটা বনাইছে, এইটো বনোৱা নহয়, এইটো খেলা এটা কিবা আহিছে। তো এতিয়া এইটো নহ'লে নহয় দেখিছিল নাই ফটো উঠা বেলেগত এইটো দে মানুহ বেছি। এটাতে এখন হোটেল দেখিলো, হোটেলখনৰ নাম চা হোটেল মঞ্জাই জুবিনদা। জুবিনদা মেইনটো যাওঁ। এতিয়া আমি মানুহৰ কি খাওঁ সেইকাৰণে এটা বস্তু লৈছিলোঁ দেখাই আছোঁ আৰু খাই আছা মোক নি ঘৰলে আহিলোঁ। আৰে সভাটো হৈছে দিয়ক, ঘৰতো পঢ়িব লাগিব না, সেইকাৰণে সভাৰ পৰা আহিলোঁ। হ'লে আমি না কি কি খালা ক, কি খালা, কি খোৱা বুলি ক'লা? দে ক ক ক আলু ভাজা, আলু ভাজা চিপছ আৰু আলুৰে চিপছে আৰু আমি এতিয়া গাইছ হোটেলত সোমাইছোঁ, চাওমিন খাই লগ পাইছোঁ। সভা থিয়েটাৰো মাতিছি, থিয়েটাৰ সূৰ্য নালা। এইটো কাউণ্টাৰ আছে, এইটো পেণ্ডেল, এই ভিতৰে মানুহ হ'ব আৰু অলপ দেৰিকে। সভাৰ ভিডিঅ'টো এইখিনিয়ে আছিল। কালি তাৰমানে ৰাতি শেষ কৰিব নোৱাৰিম কাৰণটো কি জানা? এইটো আপোনাৰ কালি আহি থাকাতে আমাৰ লাইটটো হিলে গৈছে কিয় বা এতিয়া হিলে গৈছে আৰু গম নাপাওঁ। এই লাইন টুকুৰাগিলা পৰি আছে লাইটৰ এই ভিতৰে। এইটো আপোনালোকে দেখা নাপাব, ফগ হৈছে সেইকাৰণে আপোনালোকে দেখা নাপাব, কিন্তু হিলে গৈছে। এতিয়া কিয় যায় ময়ো ভালকৈ গম নাপাওঁ, যদি কোনোবাই জানে কমেণ্ট কৰি জনাবচোন। তো এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি থৈ দিব। আৰু এটা পুনৰ অন্য এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি আজিলৈ বাই বাই দিয়ক।